গাইজ মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেখুৱাম মোৰ মিষ্টাৰে বনোৱা বাঁহৰ মুহা। আৰু এয়া মোৰ বেটীও পালেহি তাইৰ কাৰণেতো প্ৰেক্টিছ কৰে, প্ৰেক্টিছৰ পৰা পালেহি। বিশেষকৈ ৰাতিপুৱা নহয় বাৰু, পাছবেলা হয়, কিন্তু এইকেইদিন স্কুল বন্ধৰ কাৰণে ৰাতিপুৱা হৈছে। ৰাতিপুৱা প্ৰেক্টিছ কৰি আহিলেগৈ। তাৰপিছত এয়া য়েল্ল' বেল্ট পালে। চিলাপথাৰত য়েল্ল' বেল্টৰ এক্সাম হৈছিলে। তাৰপিছত হাই গাইজ, মই গা পা ধুই ৰেডি হৈ আহিলোঁ। বাঁহৰ মুহা দেখুৱাম বুলি কৈছিলোঁ, মই পাহৰি গৈছিলোঁ। লগতে বাঁহৰ খৰাহিও বনাইছিলে, খৰাহিও লগতে দেখাম বুলি ভাবিছোঁ। আপোনালোকক দেখাই আছোঁ। এয়া চাওক বাঁহৰ মুহা, এইটো এটা সেইটো এটা, এইকেইটা ডাঙৰ আৰু এটা আছিলে, এইটো এটা ডাঙৰ। এইখন কাঠৰ হয়, এইটো বাঁহৰ পইচা ভৰাবৰ কাৰণে টেকেলি ষ্টাইলত বনাই আনিছিলে। আৰু এইটো ফুল ভৰাই থোৱা। তাৰপিছত আৰু এইখন এখন, আৰু এইকেইটা সৰু মুহা, এইকেইটা, এইটো এটা, এইটো একেবাৰে টিকলি, সেইকেইটা বাঁহৰ মুহা। এতিয়া দেখাম বাঁহৰ খৰাহি। এয়া খৰাহি, এইটো এটা, সেইকেইটা গোটেইকেইটা। আজৰি টাইমত এই খৰাহি আৰু মুহা এইবিলাককে বনাই মেলি থাকে আৰু। এয়া হ'ল গাইজ মিষ্টাৰে বনোৱা বাঁহৰ খৰাহি আৰু মুহা ইমানে আছিলে। এইজনী হ'ল মোৰ সৰু বেটী। আজি ভিডিঅ'টো ইমানে আৰু, বাই।